কিন্তু এসসি কাস্ট পাইছে 17 ইমান ভালকে পঢ়া নাই কিন্তু কাস্ট আছে ইয়াৰ এসসি সৰু কাস্ট এনেকা দালালি সালালি হয় এনেকাই যোনে কম সম পঢ়ি ফটাফট নকৰি পাই যায় কাষ্টৰ বুদ্ধি নাই হিয়তৰ নকৰি পালে সরকারি নকরি পালে অফিসত বহিব কম্পিউটারত বহিব আর দালালি খাব ঘুষ টুস লব আর এসসি কাস্টর জব পাই গল বুদ্ধি নাই তার। হেল্ল' বন্ধুসকল, তো সকলোৰে ভাল বুলি আশা কৰিছো আৰু মোৰ হেমকু ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু লগতে মোৰ চেনেলটো সকলোকে সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছো আৰু লগতে চেনেলটো নতুন গতিকে আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছো। যেহেতু মই কি হ'ল মোৰ চেনেলটোত মইতো ব্লগৰ চেনেলে হয় কিন্তু মই কেতিয়াও ভবা নাছিলো যে মই এটা হেৰি বনাম বা ৰষ্টিং। আজিতো ভিডিঅ'টো যিটো দেখিছো মই ৰষ্টিং নিচিনাই হ'ব, একচুৱেলি ৰষ্ট কৰা নিচিনাই হ'ব কিন্তু মই ঠিক ৰষ্টিং কৰিব বিচৰা নাছিলো। কিন্তু কি হ'ল কালি ৰাতি মই একচুৱেলি এই বৰ্তমান যিটো এবি ইউবি ৰিজাল্ট আহিছিলে তো সেই ৰিজাল্টৰ ওপৰত এনে চাই আছিলো। তো ৰাতি তেতিয়া এটা ক্লাছিফিকেশ্যন পালো যে সেই ক্লাছিফিকেশ্যনটোত মানে কি হ'ল এছ চি বিষয়ে কিছুমান কথা কোৱা হৈছিলে। অৱশ্যে বেয়া হোৱা নাই, মানে ভাল লাগিছিলে শুনি। কিন্তু আজি যিটো ৰাতিপুৱা শুই উঠিয়ে মই যিটো ভিডিঅ' পালো সেই ভিডিঅ'টো পোৱাৰ লগে লগে তেজ মানে একদম পুৰা মানে গৰম হৈ আহিলো। কাৰণ আপোনালোকে এটুকুৰা আপোনালোকক দেখাইছো, এতিয়া আপোনালোকক গোটেই ভিডিঅ'টো দেখাম। আৰু মই ইমানটো কলো মই এই ভিডিঅ'টোৰ বাহিৰে বেলেগ কাকো মই বেয়া বুলি কবলৈ নাযাওঁ বা কাৰোবাক ৰোষ্ট কৰিবলৈ নাযাওঁ বা কাৰোবাক কবলৈ নাযাওঁ। এইটো জাষ্ট মানে মোৰ নিজৰ মনৰ ভাৱটোহে মই কব বিচাৰো। কাৰণ মানে ভাল নালাগে এনেকুৱাবোৰ হলে। মানে কিয় বুলি কলে মানে চাওক এছ চি মগজুত একো নাথাকে বুলি কৈছে। মানে কি কৈছে আপোনালোকে ভিডিঅ'টোত চাব। ভিডিঅ'টো মই আপোনালোকক আকৌ এবাৰ দেখাই দিছো, বলক তেতিয়াহ'লে। পাৰ নকৰিব, ধুনীয়াকে ভিডিঅ'খন চাই থাকক, স্কিপ নকৰিব। আগতে বতাই দিছো, ভাল বস্তু বতাইছো, এখন ভিডিঅ' ভালকে চাই লওক। এইটো চাওক, এইটো আপোনালোকে ভালকে দেখা নাই, মই গম পাইছো আপোনালোকে ভালকে এইটো কি আছে এইটো আপোনালোকে বুজা নাই। তো মই বেক কেমেৰাৰ পৰা ভালকে দেখাইছো, তাৰ পিছত মই আপোনালোকে সেইখন বুজাম কি হয় এইটো। তো ভিডিঅ' চাই থাকক, দেখাইছো বেক কেমেৰাৰ পৰা। যোনে যোনে এইটো বুজি পোৱা নাই ভালকে স্ক্ৰীনশ্বট মাৰি জুম কৰি কৰি এইটো পঢ়ি লওক কি লিখা আছে ইয়াত। আপোনালোকে চালে না এখন কি হয়, মই আপোনালোকে ভালকে বুজাইছো। যোৱাকালি আমাৰ অসম পুলিচৰ এবি ইউবি পোষ্টৰ যোনে যোনে হাৱালদাৰ কাৰণে এপ্লাই কৰিছিলে তাৰ ৰিজাল্টটো আহিলে। বহুত মানুহ পাছ কৰিলে আৰু যোনে যোনে পাছ কৰিলে মোৰ পৰা দিলছে কংগ্ৰেচুলেশ্যন। আৰু যোনে যোনে বেয়া কৰিলে একো নাই, নেক্সট টাইম আকৌ এপ্লাই কৰিব, আকৌ ট্ৰাই কৰিব, আকৌ চেষ্টা কৰিব। কিন্তু যোনে যোনে পাছ কৰিলে আগতে বতাই দিছো এখন দালালি বুদ্ধি নকৰিব। মানে মেইন কাৰণ মই সেইখন ভিডিঅ' বনাইছো সেইটো যে কাষ্টৰ ওপৰত মই বনাইছো। ইয়াত মই আপোনালোকে ডিফাৰেন্সিয়েট বতাইছো এছ চি আৰু জেনেৰেল কাষ্টৰ। মানে যোনটো এতিয়া হ'ল আমাৰ দেশ ইমান আগত বাঢ়িলে কিন্তু এতিয়ালৈকে সেই কাষ্টৰ প্ৰব্লেমটো এতিয়ালৈকে সলভ হোৱা নাই। কেলে হোৱা নাই সেইটো কাৰণে মই সেইখন ভিডিঅ' বনাইছো আজি। কি হ'ল যোনে যোনে আসাম পুলিচৰ এক্সাম দিছিলে চবে দিছে, জেনেৰেল এছ চি এছ টি অ' বি চি আৰু গোটেই। কি হ'ল আগত ৰানিঙত মানে কুদাকুদিত এটা ল'ৰা পাইছে জেনেৰেল কাষ্টৰ 30 পইণ্ট সামথিং পাইছেহি আৰু এছ চি কাষ্টৰ ল'ৰা পাইছে 26 পইণ্ট সামথিং। ঠিক আছে, এইটো বেয়া কথা নহয়, ভাল কথা। এছ চি পাইছে 26 আৰু জেনেৰেল পাইছে 30। ডিফাৰেন্স আছে অলপ, একো নাই। এছ চি কাষ্টৰ এছ চি ল'ৰাও পাইছে ৰিটাৰ্ণ এক্সামত বহিবলৈ আৰু জেনেৰেলো পাইছে ৰিটাৰ্ণ এক্সাম দিবলৈ। ঠিক আছে, এনেকা হ'ব লাগে। দিছে, দুজনে এক্সাম দিছে। কিন্তু সেই এছ চি ল'ৰা ৰিটাৰ্ণত পাইছে 17 আৰু সেই জেনেৰেল ল'ৰা পাইছে 40। এতিয়া হ'ল কথাটো ইয়াত আছে মেইন পইণ্ট। কিন্তু বেছি মাৰ্কছ কোনে পাইছে? জেনেৰেল ল'ৰা 40 পাইছে। সি বহুত কষ্ট কৰি পঢ়িছিলে আৰু 40 মাৰ্কছ স্ক'ৰ কৰিছে।
ভাবিছে মইতো নকৰি পামে এতিয়া ভালকে লিখি আহিছো কিন্তু এসসি কাষ্ট পাইছে 17 ইমান ভালকে পঢ়া নাই কিন্তু কাষ্ট আছে ইয়াৰ এসসি সৰু কাষ্ট এতিয়া হি মেসেজ ইয়াৰ মানে যেতিয়া অনলাইন চেক কৰিলে ৰিজাল্টটো জেনাৰেল মানুহ চেক কৰিলে বেটাৰ লাক নেক্সট টাইম গল বাজাৰ খতম ইয়াৰ আৰু এসসি যেতিয়া চেক কৰিলে মাৰ্কস টু 17 মাৰ্কস Congratulations, you have been selected for Havaldar job. এনেকা আহিলে মানে এতিয়া মানে জেনাৰেল কাষ্টৰ লৰাৰ বাস হৈ গল আৰু হে এসসি কাষ্টৰ জব পাই গল বুদ্ধি নাই তাৰ যেনেকা তেনেকা 17 মাৰ্কস কৰি হি নকৰি পালে আৰু জুনে 40 মাৰ্কস উঠালে এক্সামত হি নকৰি পোৱা নাই এনেকা আছে ইমান ডিফাৰেন্স কত আছে 17 আৰু কত আছে 40 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ ডিফারেন্স থাকিলে একো নাই মানে কাষ্ট অলপ হৰু কাষ্ট আছে তো তাক দিব লাগে নকৰি ঠিক আছে কিন্তু ইমান মানে ডিফারেন্স হলে ভাল নেকি এটো 40 পাইছে এটো 17 পাইছে কেনেকা হল মানে তুলনাটো কেনেকা হ'ব সরকারে কেনেকা তুলনা কৰিলে মানে হি বেছি ট্যালেন্টেড আছে মানে হি নকৰি পোৱা নাই হি অলপ কম ট্যালেন্টেড আছে হি নকৰি পাইছে কাষ্টৰ ফৰক হি আছে হৰু কাষ্ট হেতু নকৰি দিব লাগে হি ডাঙৰ কাষ্ট নকৰি নালাগে না তাই ডাঙৰ মাৰু নকৰি নালাগে তাক দিবলে এনেকা হৈছে আগত কথা মানে আমাৰ দেশ ইমান আগত বাঢ়িছে ডিজিটাল গুটে ডিজিটাল হৈ গল সব ভাল হৈছে সব কাম হৈছে কিন্তু এখন কাষ্টৰ সিস্টেমটো এতিয়া লৈ কত গল এনেকা দালালি সালালি হয় এনেকা জুনে কম সম পঢ়ি ফটাফট নকৰি পাই যায় কাষ্টৰ বুদ্ধি নাই হিয়তৰ নকৰি পালে সরকারি নকৰি পালে অফিসত বহিব কম্পিউটাৰত বহিব আৰু দালালি খাব ঘুষ তুস লব আৰু জুনে ট্যালেন্টেড ই ভালকে পঢ়ি পাস কৰিছে মানে আৰু হি নকৰি পোৱা নাই হৈ গল ফৰকটো ইয়াতে আছে ডিফাৰেন্সিয়েট বিটুইন জেনাৰেল আৰু এসসি কাষ্ট মই আপোনালোকে বতাইছো কালি মই চালু এখন কালি মানে মই এখন চালু চেক কৰিছিলো তবে মই এখন চালু ই মানে 40 মাৰ্কছত হি নকৰিখন পালে নকৰিখন নাই পোৱা আৰু 17 মাৰ্কস উঠাই কিনি হে নকৰি পাইছে কেনেকা হল হেতু কাৰণে মানে মোক বহুত মানে গুচ্ছা আহিলে তো হেতু কাৰণে মই এখন ভিডিও বনাইছো আৰু সবকে এখন ভিডিওটো দেখাইছো বহুত মানুহ নেজানে এনেকা কথা হেতু কাৰণে মানে মই এখন ভিডিও বনাইছো জেনাৰেল লৰা বোৰ ভালকে এখন ভিডিও চাব আৰু মানে সরকার অলপ সুবিধা দিব লাগে আমাকো অলপ সুবিধা দিব লাগে আমিও জেনারেল কাষ্টৰ মানুহ এনেকা কৰিলে কেনেকা হ'ব সবে ভাল আছে সবে পঢ়ে মানে তাৰ আমাৰ গলতি নহয় আমি হৰু কাষ্টৰ জনম লিছো আমি ডাঙৰ কাষ্টৰ জনম লিছো হেতু আমাৰ ওপৰত নাই তো এনেকা সিস্টেম নালাগে কৰিবলে মানে জুনে মানে ক্যাপাবিলিটি যাৰ আছে তাক নকৰি দিব লাগে এনেকা হৰু মানে কম মার্কস উঠাই কিনি হি নকৰি পালে আৰু জুনে বেছি মার্কস উঠাইছে হি পোৱা নাই এনেকা কথাটো ভাল লাগে তো হেতু কাৰণে মই এখন ভিডিও বনাইছো আৰু জুনে মই এখন ভিডিও চাইছে ভালকে চাব আৰু যদি মোৰ ভিডিওখন ভাল লাগিলে এখন শেয়ার কৰক ভিডিওখন একদম মামা ওচৰত যাব লাগে এখন ভিডিও আমাৰ হেমন্ত বিশ্ব শৰ্মা মামা ওচৰত এখন ভিডিও যাব লাগে আৰু হিও চাব এনেকা হৈছে যদি হিনে জানে হিও চাব এনেকা হৈছে আমাৰ অসমৰ এনেকা সিস্টেম চলি আছে এতিয়া লগে তো হেতু কাৰণে আপোনালোকে এখন ভিডিও শেয়ার কৰক ও হেৰো দাদা প্ৰথম আপুনি আপোনাৰ অসমীয়াটো ভাল কৰক আপুনি যেটো অসমীয়া কৈছে ন হেতু আমাৰ অসমীয়াত নপৰে কাৰণ আপুনি যেটো অসমীয়া কৈছে শুনিলে মানে এনেই খং উঠে আৰু আপুনি যিবোৰ কথা আজি ক'লে তে কথাবোৰ মানে হজমৰ বাহিৰত গম পায় না এসটি এসসি জেনাৰেল আৰু ওবিসি এই কাষ্টটো কি কাৰণে হৈছিল প্ৰায়ভাগে জানে আমাৰ অসমৰ মানুহে আৰু কিয় আছে হেতু চাগে জানে চক আমাৰ কাষ্ট সিস্টেমটো দিছিলে যে হেৰি কাৰণে যে সকলো মানুহ বেলেন্সত থাকক যাতে যেটো ভেট উচ্চ নিচ এই ভেটটো যাতে নাথাকক তাৰ কাৰণে কাষ্ট সিস্টেমটো দিছিলে তো ইমান ভালকে মই এটো ভিডিওত ক'ব নিবিচাৰো মই বেলেগ এটা ভিডিও লৈ আহিম কাষ্টৰ ওপৰত মই থুলমুলকে কৈ দিছো কাৰণ এই কাষ্টটো হৈছে এটা সিম্পলকে লৈ অহা মানে সবৰ যাতে সমান হৈ থাকে তাৰ কাৰণে কাষ্ট সিস্টেম আছিলে আৰু এই কাষ্ট সিস্টেমটো যদি উঠাই দিব লগা হয় তেতিয়া হলে আমাৰ সমাজৰ হেসকল মানুহক হুধৰাব লাগিব যিসকল মানুহে উচ্চ নিচ আজিও বিচাৰ কৰে কাৰণ এতিয়া সমাজত এনেকুৱা মানুহ আছে যিবোৰ মানুহে উচ্চ নিচ বিচাৰ কৰি চলি থাকে তো
কাষ্টটো যদি উঠাব লগা হয় তেওঁলোকক শুধৰাব লাগিব। কিয় বুলি ক'লে আপুনি আজি এখন ট্ৰাইবেল গাঁৱলৈ যাওক, ট্ৰাইবেল গাঁওখনত হয় চাকৰিয়াল থাকিব, চাকৰিয়াল নথকা নহয়, গভৰ্ণমেণ্ট চাকৰিয়ালো থাকিব, প্ৰাইভেট চাকৰিয়ালো থাকিব, কিন্তু যিমান সংখ্যক চাকৰিয়াল থাকিব তাৰ বিনিময়ত যদি আপুনি এখন জেনেৰেল গাঁৱলৈ যায়, মেক্সিমাম ক্ষেত্ৰত এটা ভাল ভাল পোষ্টত, এটা ভাল ভাল ডাঙৰ ডাঙৰ চাকৰিত দেখিবলৈ পোৱা যায়। তো মই এই বুলি কোৱা নাই, মোৰ লগৰো আছিলে, বহুত মোৰ লগৰ আছে যিসকল জেনেৰেল কাষ্টৰ পৰা বিলংছ কৰে, MOBCৰ পৰা কৰে, OBCৰ পৰা কৰে। তো আমি আজিলৈকে সেইবোৰ ভাবি নাপালোঁ, কাৰণ মোক যি এজন ল'ৰা আছিলে, মৰাণ ল'ৰা হয়, তো সেই ল'ৰাজনে মোক আগতে খুব কামোৰো বুলি কামুৰি থাকে, তই বোলে ST হয়, সোনকালে চাকৰি পাবি, সোনকালে চাকৰি পাবি, আমাৰ বোলে বহুত কষ্ট। কিন্তু মই আজিলৈকে চাকৰি পোৱা নাই, কিন্তু মোৰ লগৰ যিজনে মোক কৈছিলে সেইজনে আজি অইলত কৰি আছে। তো গতিকে কথাটো সেনেকুৱা ধৰণৰ ইমান এটা ডিফাৰেঞ্চেশ্যন নাহে, কিন্তু যিবোৰ কথা আপুনি কৈছে নহয় সেইবোৰ কথাত মানে হজমৰ বাহিৰত হৈ যায়। আপুনি যিটো কৈছে যে কাষ্ট চিষ্টেমটো উঠাব লাগে, ডিজিটেল হৈ গ'ল, সকলোবোৰ ডিজিটেল হৈ গ'ল, আমাৰ অসমত কি হৈ আছে, হেমন্ত বিশ্ব শৰ্মালৈ শ্বেয়াৰ কৰিব লাগে তাৰ ভিডিঅ', ৱাহ, তাতকৈ আৰু মানে বেলেগ একো নালাগে। হেমন্ত বিশ্ব শৰ্মাই নেজানিলে বোলে তাৰ ভিডিঅ'ৰ পৰা চাইহে শিকিব, তাতকৈ আৰু বেলেগ কথা নাথাকিলে আৰু। মই আৰু সেইটো কথা, আৰু আপুনি যিটো অসমীয়া কৈছে নহয়, আপোনাৰ অসমীয়াটো মানে মানিছোঁ আৰু। আপুনি আৰু SC STক যে কৈছে যে 17 মাৰ্ক পায়, চাকৰি পালে, আৰু আপোনাৰ দিমাগত একো নাই, আৰু কি কৈছিলে আপুনি, দিমাগত একো নাইতো বাদ দিয়ক, আপুনি মেইনকৈ কৈছিলে দালালি হ'ব, ঘোচ খাব। আৰে অসমত কি অকল ST SC মানুহে ঘোচ খায় নেকি? যে বোলে গোটেই অসমত গভৰ্ণমেণ্ট চাকৰিবোৰ কি অকল ST SCয়ে কৰি আছে নেকি, আৰু কি জেনেৰেল মানুহবোৰ নাই? তো মই ঘোচৰ কথাটো খাইছে বুলি ক'বলৈ নাযাওঁ বা দালাল কৰিছে বুলি ক'বলৈ নাযাওঁ। কথাটো হ'ল এই ভিডিঅ'টোৰ কাৰণেহে মই ক'লোঁ আচলতে, কাৰণ চাওক, চাকৰি পালে বোলে ঘোচ খাব, দালালি হ'ব, আৰু SC STবোৰে দালালি নেকি? মোৰ প্ৰশ্নটো সেইটো যে SC STবোৰে দালালি নেকি? কম মাৰ্ক পাই কিনে যে ST SCবোৰে চাকৰি পালে, তো সেই কম মাৰ্ক পাই কিনে চাকৰি পালে বুলিয়ে কি দালালি নেকি? ডাঙৰ প্ৰশ্ন। কিয় বুলি ক'লে মানে চাওক, তেওঁ অলপ বেছি পাব পাৰে, তেওঁ অলপ কম পাব পাৰে, তেওঁলোকৰ ক্লাছিফিকেশ্যনটোৰ কাৰণে তেওঁ নাপাব পাৰে, সেইটো ময়ো মানিছোঁ। সেইটো তেওঁৰ চাগে টেলেণ্ট বেছি আছিলে, এওঁৰ অলপ কম আছিলে, কিন্তু ইমান কমটো নহয় চাগে যিটো কাৰণে সি দালালি কৰিব, ঘোচ খাবগৈ। কিয় বুলি ক'লে মানে পুলিচত যদি চাবলৈ যোৱা হয়, অকল ST মানুহ আছে বুলি কোনো ক'ব নোৱাৰে। কি অকল গোটেই অসমৰ আৰক্ষী বাহিনীত কি অকল আমাৰ ST মানুহে আছে নেকি, বা SC মানুহে আছে নেকি? চবতো আছে। কিয় মোৰ লগত কিমান ST মানুহ কি নিবনুৱা হৈ থকা নাই নেকি? ST ল'ৰাবোৰ কি নিবনুৱা নহয় নেকি? নে অকল জেনেৰেল মানুহবোৰে নিবনুৱা? আমি কি নিবনুৱা নহয় নেকি? তো আমিতো ভবা নাই সেনেকৈ। আমাৰো লগৰ আছে ST, আমাৰো লগৰ আছে MOBC OBC জেনেৰেল, সিহঁতৰ মুখততো আজিলৈকে এনেকৈ শুনা নাই। কাষ্ট চিষ্টেমটো উঠাই দিব লাগে বুলি কৈছে, সেইটো শুনিছোঁ, কিন্তু কাষ্ট চিষ্টেমটো উঠাবলৈ হ'লে যিটো এটা প্ৰক্ৰিয়া চলি আহিছে, এইটো এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া, ইয়াৰ এটা ডাঙৰ হিষ্ট্ৰী আছে। তাৰ বিষয়ে মই বেলেগ এটা ভিডিঅ' লৈ আহিম, কিন্তু এই ভিডিঅ'ত থুলমূলকৈ ইমানে কওঁ যে এই টপিকটো ইমানে ডাঙৰ যে আমি থুলমূলকৈ কৈ শেষ কৰিব নোৱাৰোঁ। আৰু আপুনি যিবোৰ কথা ক'লে নহয়, মোৰ সঁচাকৈ গাত লাগিছে, আৰু যদি আপোনালোকৰো গাত লাগিছে এজ এ ST SC বা এজন সাধাৰণ নাগৰিক হিচাপেও যদি আপোনালোকৰ গাত লাগিছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে, যাতে সকলোৱে চাওক। আৰু যিজন দাদাই মই এই ভিডিঅ'টো যিজন দাদাই বনাইছে, মই বিচাৰোঁ তেওঁ এটা উচিত শিক্ষা পাব লাগে এই বিষয়টোত, কাৰণ তেওঁ যিবোৰ কথা কৈছে সেইবোৰ কথা মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। আপুনি কি বুলি ভাবে কমেণ্টত ক'ব, আৰু আপুনি যদি ভাবে গ্ৰহণযোগ্য নহয় তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলো অসমবাসীয়ে, সকলো এজন অসমীয়াই এই ভিডিঅ'টো চাব পাৰে, আৰু তেওঁৰ যি এই তেওঁৰ ভাষ্যটো যাতে সকলোৱে শুনে, আৰু কমেণ্টত নিশ্চয় ক'ব যে মানে কিয় এনেকুৱা হ'বলৈ পাইছে, আৰু তেওঁৰ ভাষাটো যিটো, সেই ভাষাটো আমাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়। ধন্যবাদ, আকৌ লগ পাম আপোনালোকক নেক্সট এটা ভিডিঅ'ত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ এই ভিডিঅ'টো ইমানেই কৰক যাতে অসমৰ প্ৰতিজন মানুহে চাবলৈ পায়। ধন্যবাদ, জয় আই অসম।